বিহু ফাংচন আছিলে বন্ধুসকল আজি একদম জেলাই দিলে গম পাইছেনে হক আৰু ধামাকা হ'বলৈ গৈ আছে আৰু এইফালে আমাৰ বায়ে যাবলৈ লৈছে ফটোশ্বুট কৰি দিও মানে একদম হাজি কাচি লৈছে দেখিছেনে এইফালে 2 কেজিমান মেকআপ লগাই লৈছে যিকিন হক আৰু ছোৱালী মানুহ যাব তো এইফালে আৰু ফটো দুখনমান মাৰি দিও আৰু বিহু ফাংচন আছিলে বন্ধুসকল আজি একদম জেলাই দিলে গম পাইছেনে বিহু দেখাই দিলে এতিয়া কি কম আৰু দবা পিতা ধামাকা 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 বৰষুণ দি দিলে গম পাইছে আৰু বন্ধুসকল আমাৰ বাৰ এটা ফেচবুক পেজ আছে আৰু তাত মানে ভিডিঅ' চিডিঅ' ফটো চটো কিবা কিবি আপলোড কৰে কি ফটো আপলোড কৰে আপোনালোকক জনাই আছো আৰু কি ভিডিঅ' আপলোড কৰে মই জনাই আছো তো অকনমান দেখাই আছো এয়া চাওক বন্ধুসকল ধুনীয়া ধুনীয়া একদম ৰেচিপি ভিডিঅ' বনায় আজি মাটিমাহ বনাইছে তাৰপিছত ইফালে কি বনাইছে এবাৰ কৈ দিয়া তুমি কচৈ টেঙা আৰু গাহৰি মাংস তো ধুনীয়া লাগিছে দেখিছেনে একদম খাবলে বহুত মজা হয় বন্ধুসকল তো আপোনালোকে ৰেচিপি ভিডিঅ'বোৰ পাই থাকিব আৰু লগতে মানে এনেকুৱা ফটোবোৰো ধুনীয়া ধুনীয়া পাই থাকিব আৰু কেনেকৈ বনায় কি বনায় সকলোখিনি আপোনালোকক জনাব তো সেইকাৰণে এইটো অকনমান ভিডিঅ' এটা বনাই দিলো আপোনালোকক আৰু তো বন্ধুসকল মানে ফলো কৰিব নামটো কৈ দিয়া তোমাৰ এবাৰ ফুড উইথ মাইনা আৰু এনেকৈ মই অকনমান দালি দিছো মাটিমাহ এনেকৈ লৈছো এনেকে সানিছো বৰ ধুনীয়া জলকীয়া গাহৰি মাংসটো একদম তেল আজি আমাৰ ইয়াত বিহু ফাংচন আছে আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ দা আহিব মানে ফেচবুকত চাবাতে ওইম আগুনইম এই গানটো আৰু তো যি কি নহওক আৰু ধামাকা হ'বলৈ গৈ আছে আৰু এইফালে আমাৰ বায়ে যাবলৈ লৈছে ফটোশ্বুট কৰি দিও মানে একদম হাজি কাচি লৈছে দেখিছেনে এইফালে পুৰা মেকআপ চেকআপ লগাই লৈছে আৰু 2 কেজিমান মেকআপ লগাই লৈছে যি কি নহওক আৰু ছোৱালী মানুহ যাবই ন তো এইফালে আৰু ফটো দুখনমান মাৰি দিও আৰু তাৰ পাছত একদম মই বিহু ফাংচনত লগ পাই আছো দেই আপোনালোকক আৰু বন্ধুসকল বিহু চাবলৈ আহি গলো আৰু এই চাওক ভাই পুৰা ফটো পোষ্ট দি আছে দেখিছেনে মানে বিহু অলিয়াৰ দুখনমান ফটো উঠিছে আৰু আমি আহি পালোহি এতিয়া একদম মঞ্চৰ কাষত আৰু এয়া চাওক দেৱজিৎ দা কাষত লগ পাই বহুত ভাল লাগিল আৰু কথা পাতিলোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ পৰা মৰম যাচিলোঁ ধুনীয়াকৈ আৰু অকণমান গান শুনো বলক বন্ধুসকল তাৰ পাছত গাই আছে বন্ধুসকল অকণমান আপোনালোকক দেখাবলৈ বিচাৰিলোঁ যিহেতু মানে সম্পূৰ্ণকৈ যদি দেখাওঁ গানটো বহুত দীঘল হৈ যাব ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আৰু দিয়ক দেই বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো মানে কাটি কুটি কিবা কৰি বনাইছোঁ আৰু যদি ভিডিঅ'টো অকণমানো ভাল পালে লাইক কমেণ্ট ফলো কৰি যাব মোৰ ফেচবুক পেজটো যিহেতু মানে ভিডিঅ' দিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁহে তো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগে বন্ধুসকল ছাপোৰ্ট কৰিব মানে একদম ফলো শ্বেয়াৰ যি আছে চব কৰি দিব আৰু ইউটিউবত চাই আছোঁ ছাবস্ক্ৰাইব কৰি দিব